হাই বন্ধু বান্ধৱীসকল, আজি মানে কি মন গ'ল নাজানো, ৰাতিপুৱাই মোক শাক খাবলৈ মন গৈছে। তাকেই ভাবিলোঁ অকণমান ওলাই গৈ খুতুৱা শাক পায়, ব'লকচোন আজি খুতুৱা শাক কেনেকৈ ছিগোঁ, কেনেকৈ বনাওঁ, কি কৰোঁ চববিলাক দেখুৱাওঁগৈ। ব'লক, এইটো আমি বাচন লৈ ল'লোঁ, ব'লক আমি গৈ থাকোঁ। এতিয়া গৈ থাকোঁ আৰু তাৰপিছত আপোনালোকক কেনেকৈ বনাম, কি কৰিম চব দেখুৱাম। একে বৰষুণ পৰি দেখিছে নহয়, আমাৰ ভাতটো একদম বোকা কৰি পেলালে। ব'লক, এয়া দেখিছে নহয়, ইয়াতে শাক পাম আৰু ব'লা বুটলোগৈ। একদম বহুত শাক আছে আৰু এয়া খুতুৰা শাক চব আছে। আমি এতিয়া বুটলোঁ। দেখাই দিয়া বুটলি বহুতখিনি হৈয়ে আছে, আৰু অকণমান বুটলোঁ আৰু ব'লক তাৰপিছত বনাওঁ গৈ। এয়া একদম টিকলু বুটলি আছোঁ। একদম শাকখিনি দেখি পেলাই একদম মানে বুটলিয়ে থাকিব মন গৈছে আৰু উপায় নাই। যাওঁ গৈ ব'লক। এতিয়া আমাৰ হৈ গ'ল আৰু শাকখিনি ধুই গৈ বনোৱা যা যোগাৰ কৰোঁগৈ। এতিয়া আমি আগৰ পিনে নগৈ বোলো পিছৰ পিনে যাওঁ, গৈ কেনে এইখিনি ধুই লওঁগৈ। একদম আমাৰ বানপানী হৈছিলে ন ঘৰত, একদম ঘৰ ধৰোঁতে দেখিছেনে, লাও চাং আছিলে গোটেই একদম চব মৰি গ'ল। এইপিনে বহুত খেতি কৰা গৈছিলে, বেঙেনা চেঙেনা বহুত ৰোৱা গৈছিলে, কিন্তু চব একদম পানীয়ে চেচ কৰি পেলালে। এতিয়া আমি ধুই লওঁ। এইখিনি আমি ভালমতে ধুই লওঁ, ধুই কেনে অকণমান থৈ দি তাৰপিছত বনাওঁ। বুটলি কেনে শাক ইমান খোৱা নাই, মানে কি খাবলৈতো মই ভালেই পাওঁ, কিন্তু কি ক'ব বুটলোতে এলাহ লাগে, সেইকাৰণে নোখোৱাকৈ থাকোঁ আৰু। আজি ভাবিলোঁ নাই, এলাহ কৰিলে নহ'ব, সেইকাৰণে আজি বুটলিয়ে আনিলোগৈ আৰু ভাবিলোঁ ব্লগ এটাও বনাই দিওঁ। আমাৰ আজি ভিউ হৈ গ'ল, এতিয়া আমি বনামগৈ, ঠিক আছে। এইখিনি আমি ভালদৰে পিচিলোঁ, এতিয়া ভালমতে হাতেদি এনেকৈ কৰি ল'ম, তাৰপিছত অকণমান কুটি দিম।
এতিয়া আমাৰ চবখিনি হৈ গৈছে এয়া কাটি ল'লোঁ কাটি লোৱাৰ পিছত এয়া আদা অকণমান লৈছোঁ নহৰু কেইফুটমান লৈছোঁ মানে পিচি ল'লোঁ তাৰপিছত জলকীয়া শুকান জলকীয়া আৰু এয়া পিঁয়াজ এতিয়া ব'লক আমি বনাওঁ এতিয়া আমি গেছটো জ্বলাই দিম জ্বলাই কেনে এতিয়া তেল অকণমান বেছি দিব লাগিব কিয় কাৰণে তেল দিলেহে মই খাই ভাল পাওঁ কিন্তু আপোনালোকে খাই ভাল পায় নে নাপায় ক'বচোন তেল দিলেকে এতিয়া আমি এচামুচ ডাঙৰ চামুচে দিলোঁ আৰু এচামুচ দিলোঁ 3 চামুচ দিলোঁ কম লাগিছে 3 চামুচ দিলোঁ হৈ গ'ল আৰু এতিয়া আমি নহৰু পিঁয়াজ চব দিম আৰু নহৰু আদা চাদা এনেকৈ দিলে মই খাই ভাল পাওঁ আপোনালোকে এনেকৈ খাই পাইছে নাই ক'বচোন মোক কি আনিলে লৰাই কৰি দিওঁ তাৰপিছতহে এইকেইটা দি দিম তাৰপিছত আমি শাক চাক দি দিম আৰু সেয়া অকণমান পাঁচফোৰণ দি দিওঁ বেছি নহয় অকণমান দি দিওঁ আৰু এতিয়া শাক চাক বহাই দিলোঁ নিমখ হালধি জোখমতে দি দিলোঁ দিয়াৰ পিছত আমি অকণমান লৰাই দিওঁ তাৰপিছত অকণমান থেকিলেও দিম তাৰপিছত ধুনীয়া গোন্ধ এটা আহিব বহুত ভাল লাগে মোৰ এইটো গোন্ধ এতিয়া অকণমান পানী দি দিওঁ লাগি নধৰিবৰ কাৰণে অকণমান দি দিলোঁ তাৰপিছত ঢাকনখন দি দিম ধুনীয়া গোন্ধ আহিছে এইখিনি হৈ গৈছে বেছি কৰিব নালাগে গেছটো অকণমান কমাই দিছোঁ কি ধুনীয়া হৈছে একদম চাওক গোন্ধ একদম কালাৰটো ধুনীয়া খায়ো বহুত ভাল লাগিব আপোনালোকে ট্ৰাই কৰিব আমাৰ টিকলুটো বা ক'ত আছে চাওঁ গৈ বলকচোন এইটো আমাৰ টিকলুটো কানি আছে কি খাইছা ছি ছি Oh no 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 lado na. Edo. Wow. Iman dus. আজি কাৰণে bye bye আৰু পিছত ভিডিও দিলে লগ পাম